নমস্কাৰ মই ঋষি বাৰুৱা আৰু লৈ আহিছো এই মুহূৰ্তত এক ডাঙৰ খবৰ দিনটোৰ চৰ্চিত বিষয় আজিৰ দিনটোৰ ডাঙৰ খবৰ যে মহাৰাষ্ট্ৰত হল বিজেপি আৰু এনসিপিৰ চৰকাৰ সকলোকে আচৰিত কৰি এই মুহূৰ্তত আপোনালোকক জনাইছো আমি যে মহাৰাষ্ট্ৰত বিজেপি আৰু এনসিপিৰ চৰকাৰ গঠন হল যোৱাকালি নিশালৈকে এক বৈঠকত এনসিপি শিৱসেনা আৰু কংগ্ৰেছৰ দ্বাৰা এক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত ইতিমধ্যে সিদ্ধান্ত হৈছিল যে শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী বনোৱা হ'ব কিন্তু সকলোকে আচৰিত কৰি আজি ৰাতিপুৱাৰ ভাগত শপত গ্ৰহণ কৰিলে বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী দেবেন্দ্ৰ ফাডনৱিছে আৰু লগত এনসিপিৰ পৰা উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অজিত পাৱাৰে এই মুহূৰ্তত জনাইছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ যে সকলোকে আচৰিত কৰি মহাৰাষ্ট্ৰত বিজেপি আৰু এনসিপিৰ চৰকাৰ ইতিমধ্যে শপত গ্ৰহণ হৈ গৈছে আৰু আমি শপত গ্ৰহণৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আৰু তাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে অমিত শাহে টুইট কৰিছে তাৰ সমান্তৰালভাৱে এনসিপিৰ অধ্যক্ষ শৰদ পাৱাৰেও টুইট যোগে জনাইছে কিন্তু শৰদ পাৱাৰে জনাইছে যে এয়া অজিত পাৱাৰৰ ব্যক্তিগত সিদ্ধান্ত এয়া এনসিপিৰ সিদ্ধান্ত নহয় বুলি আমি এই মুহূৰ্তত আপোনালোকক টুইট দেখুৱাইছো নৰেন্দ্ৰ মোদীৰ টুইট অমিত শাহৰ টুইট আৰু সমান্তৰালভাৱে আপোনালোকক আমি দেখুৱাইছো এনসিপিৰ অধ্যক্ষ শৰদ পাৱাৰৰ টুইট শৰদ পাৱাৰে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে যে এয়া অজিত পাৱাৰৰ ব্যক্তিগত সিদ্ধান্ত এয়া এনসিপিৰ সিদ্ধান্ত নহয় তাৰ সমান্তৰালভাৱে নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু অমিত শাহেও শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এই মুহূৰ্তত যি অতদিনে চলি আছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ কিছু জটিলতাৰ ফালে আগবাঢ়িছিল ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল মহাৰাষ্ট্ৰত তাৰ পিছত যোৱা নিশা ৰাষ্ট্ৰপতি শাসন অতৰাই আজি ৰাতিপুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দেবেন্দ্ৰ ফাডনৱিছে আৰু লগতে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এনসিপিৰ অজিত পাৱাৰে এই মুহূৰ্তত আপোনালোকক জনাই আছো আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ যে মহাৰাষ্ট্ৰত হল বিজেপি আৰু এনসিপিৰ চৰকাৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো যে কেনেদৰে ৰাতিপুৱাৰ ভাগত শপত লৈছিল মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে আৰু সমান্তৰালভাৱে আপোনালোকক আমি টুইটসমূহ দেখুৱাইছো নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা বাণী আগবঢ়াইছে অমিত শাহে শুভেচ্ছা বাণী আগবঢ়াইছে